guys, welcome back to new video Mahfuz Blog. So guys, আজি আপোনালোকক প্ৰথমত হ্যাপি ইন্ডিপেন্ডেন্ট ডে আৰু আজি আমি যাম শংকৰদেৱ নগৰ জাবেদাৰ লগত আৰু প্ৰথমত আমাৰ তিৰংগাখন দেখুৱাইলো অলপ এ ভাই পৰা তোটা বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো गाइस এতিয়া গাড়ীৰে গৈ আছো আৰু গাড়ীৰে মই গৈ আছো জাবেদা আছে সব জাবেদা এয়া সাকলাইন দা আৰু এইজন দাদা আছে মানে এতিয়া গৈ আছো আমি শংকৰদেৱ নগৰ আৰু জাবেদা এই ব্লগ বনাই আছে মানে আৰু জাবেদা ব্লগ বনাইছে আৰু আপোনালোকে গানৰ সৈতে এনজয় কৰি থাকক ভিডিওটো गाइस আমি গান শুনিব নিয়ে আছো কি গান শুনিছো অলপ শুনিলো মানে কপিৰাইট লাগিব এই কাৰণে বন্দে মাতৰম গাইছন্তো মানে শুনিলে তো অলপ শুনিলে মানে ইয়াতে কপিৰাইট লাগি যাব এই কাৰণে ইমান শুনিব নাই আকৌ এতিয়া মানে গাড়ীখন ইয়াতে ৰাখি মানে আমি ভিতৰ ফালে যাম আৰু আপোনালোকে পুৰা ভিডিওটো চাই থাকক আৰু মানে জাবেদাই পুৰা মানে ভিডিও বনাই আছে আৰু আমি Hello. So guys, yata mic testing kori ase. Hello. Ori mic testing kori ase. Mana sab kapna ke. Kya hoga? Aise nahi. So guys, etia main gate re khumai golu aru jabeda mane pura mane etia pura gorom আৰু মানে ইয়াতে সিরিয়াস মানে এতিয়া মেইন গেটৰ পৰা সোমাই গলো এতিয়া আপোনাক দেখুৱাম সকলো Upananda Bora, Platoon Commander, ABSI, so guys, moi ko noko Platoon mane Commander apnaloke ABSI, Ranjan Kumar Soitia, Pilit, 2nd IC. এয়া আজি কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আজি অনুষ্ঠানৰ মুখ্য অতিথি হোজাই জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ে
আজিৰ এই পেৰেডত অংশগ্ৰহণ কৰা প্লাটুন কেইটা নিৰীক্ষণ কৰিছে। আজিৰ এই পেৰেডত অংশগ্ৰহণ কৰিছে পেৰেড কমাণ্ডাৰ ABI উপানন্দ বৰা, ABSI ৰঞ্জন কুমাৰ শইকীয়া। আজিৰ মুখ্য অনুষ্ঠান তথা পতাকা উত্তোলন কৰিব আজিৰ অনুষ্ঠানৰ মধ্যমণি তথা মুখ্য অতিথি হোজাই জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়। সন্মানীয় উপায়ুক্ত মহোদয় লাহে লাহে অতি গৌৰৱেৰে উপায়ুক্ত মহোদয় কাৰ্যসূচীলৈ পতাকা উত্তোলন কাৰ্যসূচীৰ লগে লগে পৰিৱেশন কৰা হ'ব ৰাষ্ট্ৰীয় সংগীত। গতিকে সমূহ जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। ইয়াতে পতাকা উত্তোলন সমাপ্ত হল। জয় হিন্দ। ইতিমধ্যে আজিৰ এই কাৰ্যসূচী অনুষ্ঠানৰ অন্যতম মুখ্য কাৰ্যসূচী পতাকা উত্তোলন সমাপন হৈ গৈছে। ইয়াৰ পিছৰ কাৰ্যসূচীত এতিয়া মাছ টাছ এইটো আৰম্ভ হ'ব আৰু আপোনালোকে সন্মানীয় উপায়ুক্ত পেৰেড কমাণ্ডাৰ ABI উপানন্দ বৰাৰ তত্ত্বাৱধানত মাৰ্চ পাষ্টৰ কাৰ্যসূচী শুভাৰম্ভ হৈছে। এয়া দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে হোজাই জিলাৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈ থকা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এয়া মাৰ্চ পাষ্ট কাৰ্যসূচী। মাৰ্চ পাষ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দুটা প্লাটুনে। পেৰেড কমাণ্ডাৰ ABI উপানন্দ বৰা আৰু প্লাটুন কমাণ্ডাৰ ABSI গোবিন্দ বৰা, প্লাটুন কমাণ্ডাৰ কৈলাশ ৰয়, তেখেতসকলৰ দল দুইটিয়ে আজি এই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিছে। খুব এক নান্দনিক দৃশ্য। হোজাই জিলাৰ কাছাৰী ময়দানত এয়া দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপলক্ষে মাৰ্চ পাষ্ট কাৰ্যসূচী। উপানন্দ বৰা, ৰঞ্জন কুমাৰ শইকীয়া, পেৰেড ছেকেণ্ড IC। মাৰ্চ পাষ্টৰ প্লাটুন কমাণ্ডাৰসকল হৈছে ABSI গোবিন্দ বৰা, প্লাটুন কমাণ্ডাৰ কৈলাশ ৰয়। এয়া হোজাই জিলাৰ কাছাৰী ময়দানত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে মাৰ্চ পাষ্ট কাৰ্যসূচী দুটা প্লাটুনে অংশগ্ৰহণ কৰিছে। পেৰেড কমাণ্ডাৰ ABI উপানন্দ বৰাৰ নেতৃত্বত ABSI ৰঞ্জন কুমাৰ শইকীয়া, পেৰেড ছেকেণ্ড IC আৰু প্লাটুন কমাণ্ডাৰ ABSI গোবিন্দ বৰা, প্লাটুন কমাণ্ডাৰ কৈলাশ ৰয়। এক সুন্দৰ নান্দনিক দৃশ্য। আজি এই ঐতিহাসিক মুহূৰ্ত সঁচাকৈ দেশবাসীৰ বাবে সঁচাই এক গৌৰৱৰ ক্ষণ। কাৰণ আজি সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। তেখেতসকল হৈছে নৃত্যাংগনা আৰ্ট এণ্ড মিউজিক কলেজ। তেখেতসকলে
সো গাইজ ইয়াতে নৃত্য হৈ আছে মানে মই ব্লেক সংৰে আপোনালোকে ভিডিঅ'টো দেখুৱাই আছোঁ মানে ইয়াতে এইটো সং দি দিলে মানে কপিৰাইট লাগিব সেইকাৰণে মই এইটো সং দিয়া নাই আৰু আপোনালোকে বেয়া নাপাব। সো গাইজ এইটো সং মানে এ वतन वतन मेरे आबाद लेटू जितु এইটো সংৰে হৈ আছে আৰু মই আপোনালোকক ব্লেক সংৰে এতিয়া দ্বিতীয়টো মানে লাগিল মানে ডান্স আৰু এইটো পাঞ্জাবী ডান্স মানে আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে ইন্ডিপেন্ডেন্স ডে ইয়াতে শেষ হৈ গ'ল আৰু আজি ভিডিঅ'টো ইয়াতে শেষ হ'ল আৰু পিছলৈ মোৰ জাভেদদাৰ বেগটো লৈ ল'লোঁ আৰু ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ।